আজি হেডফোন বা মোৰ ভিডিঅ'ৰ কাৰণে দুটা বস্তু নতুন বস্তু লৈ আহিছোঁ এই বস্তু দুটাৰ দ্বাৰা মই আজিৰ পৰা ভিডিঅ' ৰেকৰ্ডিং কৰিম মোৰ ভইচ কোৱালিটি ভাল হ'ব মাইক্ৰফোন আনিছোঁ মই বৰ্তমান এই হেডফোনডালেৰে কৰি আছোঁ ভিভ'ৰ হেডফোন কিন্তু এতিয়া মই দুটা বস্তু আনিছোঁ মই আনবক্সিং কৰিম বস্তু দুটা আৰু সেই দুটা বস্তুৰে মই ভৱিষ্যতে মই ভিডিঅ'বোৰ মোৰ ৰেকৰ্ডিং কৰিম তো প্ৰথমতে চাই লওক মোৰ প্ৰথম বস্তুটো হৈছে মই দুটা বস্তু ফ্লিপকাৰ্টৰ পৰা আনিছোঁ ফ্লিপকাৰ্ট আজিকালি এখন বঢ়িয়া ই কমাৰ্চ মাৰ্কেটিং বজাৰ তো চাই লওক মই দুটা বস্তু আনিছোঁ ফ্লিপকাৰ্টৰ পৰা আনিছোঁ তো প্ৰথম বস্তুটো হৈছে মোৰ মাইক্ৰফোনটো প্ৰথমতে চাই লওক মই আনবক্সিং কৰিম তো ইয়াত ফাৰ্ষ্ট লিখা আছে মাইক্ৰফোন কলাৰ মাইক ক্ৰেটো এটা কোম্পানী তো দাম ইয়াৰ দাম কিমান সেইবিলাক মই কৈ যাম তো প্ৰথমতে চাই লওক মই এইটো আনবক্সিং কৰি লওঁ মাইক্ৰফোনডাল এইডাল আহিছে মাইক্ৰফোন তো এইডাল পেকেটটোত লিখা আছে 3.5 মিলিমিটাৰ এইডালৰ ডিষ্টেঞ্চ অৰ্থাৎ মই দূৰৰ পৰা 3.5 মিলিমিটাৰ দূৰৰ পৰা মই ভিডিঅ'টোবিলাক ৰেকৰ্ডিং কৰিব পাৰিম তো এইটো গম পালে এইডাল হৈছে মাইক্ৰফোন তো মই ইয়াক মই ভিডিঅ'বিলাকত ইউজ কৰিম বাৰু তো এইটো ফ্লিপকাৰ্টৰ পৰা আনিছোঁ মই তাৰপিছত আৰু মোৰ দ্বিতীয় বস্তুটো হৈছে এইটো ভাল বস্তু মোৰ তো এইটো হৈছে মোৰ ট্ৰাইপড মই ধৰি লওক ক'ৰবাত ফুৰিব গ'লোঁ ব্লগিং কৰিম মই ব্লগ ভিডিঅ' বনাম তো মই সেই বস্তুটোৰ বিষয়ে ধৰি লওক মই কিবা শ্বপিং কৰিব গ'লোঁ তো সেই শ্বপিংবিলাক মই কেনেদৰে মোবাইলটো এনেদৰে হাতেৰে লৈ এনেদৰে অলপ সুবিধা হয় মই ট্ৰাইপড এটা আনিছোঁ সৰু ট্ৰাইপড মোৰ কাৰণে ভাল হ'ব তো এইডাল চেলফি ষ্টিক টাইপৰো হ'ব তো এইডাল হৈছে ট্ৰাইপড আনবক্সিং কৰিলোঁ তো ট্ৰাইপডডালো এনেকুৱা বঢ়িয়া ইয়াক এনেদৰে মেলি লৈ পেলাই মই মোবাইলটো থৈ দিব পাৰিম বা এনেদৰে হাতেৰে লৈ পেলাই ব্লগিং কৰিব পাৰিম এইটো মোবাইলটো লোৱাৰ বাবে এইটো হৈছে তাৰ ছেটিংছখিনি তো ইয়াত মই এনেদৰে খুৱাই লৈ বঢ়িয়া এনেদৰে এইটো বলাই পেলাই মই মোবাইলটো ইয়াত বহুত টান মোবাইলটো পৰাৰ কোনো সম্ভাৱনাই নাথাকে তো এনেদৰে মই ব্লগিং কৰিব পাৰিম বা এইটো টেবুলত থৈ পেলাই মই ভিডিঅ' কৰিব পাৰিম এইটোৱে মই আনিলোঁ তো এই দুটা বস্তু মই ফ্লিপকাৰ্টৰ পৰা আনিলোঁ 260 টকা আৰু মাইক্ৰফোনডালৰ দাম হৈছে যোৱাকালি আনিছোঁ 357 টকা যোৱাকালি ডেলিভাৰ হৈছে তো মই ভিডিঅ'বিলাক সুন্দৰকৈ আপোনালোকৰ লগত আনি থাকিম তো ভিডিঅ'বিলাক চাই থাকিব তো এইটো সৰু ভিডিঅ' এটা বনালোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বেলেগ টপিক বিভিন্ন ধৰণৰ টপিকৰ ওপৰত মই ভিডিঅ' আনি থাকিম তো আজিলৈ এৰিছোঁ এইখিনিয়ে বাই